নমস্কাৰ গাইজ, আজি ডিমৰ দম বনাবলৈ লৈছোঁ দেই। এয়া ডিম, এয়া বিলাহী, কাটি লোৱা বিলাহী, আদা, নহৰু, পিঁয়াজ, জালুক, এয়া মচুৰ দাইল, এয়া নহৰু, আদা, জালুক সকলোবোৰ খুন্দা খুন্দি লওঁ দেই। কেৰাহীত তেল অলপ দি লৈছোঁ, ডিমখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম। ডিমকেইটা ফ্ৰাই কৰা হৈ গ'ল। পিঁয়াজখিনি অলপ লৰাই দিলোঁ, পিঁয়াজ আৰু ওপৰতে বিলাহী দি দিলোঁ। লগতে তেলতে হালধি, ঘৰত তৈয়াৰ কৰা মছলা, হালধি দি অলপ লৰাই দিছোঁ। এতিয়া খুন্দি লোৱা আদা, নহৰু, জালুকৰ গুড়িখিনি দি দিছোঁ। নিমখো তেলতে দি দিছোঁ। এতিয়া গোটাকৈ আলু দি দিছোঁ। এতিয়া তিয়াই থোৱা মচুৰ দাইলো দি দিছোঁ। এতিয়া ইয়াতে গোটেইখিনি লৰাই দিছোঁ ভালদৰে। ঢাকনা এখনেৰে ঢাকি দিলোঁ। ঢাকনাখন দাঙি আকৌ লৰাই দিছোঁ। এতিয়া পানী দি দিছোঁ। এতিয়া ঢাকনা অলপ দি ঢাকি দাইলখিনি সিজিবলৈ দিছোঁ। এটালৈকে দি দিছোঁ। ধনিয়া পাতখিনি দি দিলোঁ। এতিয়া মোৰ তৰকাৰী হ'লেই। মোৰ ডিমৰ দম বনাই হ'ল দেই, ৰেডি। খাব পৰা হৈ গ'ল গৰমে গৰমে। কেনেকুৱা হৈছে জনাবচোন, আৰু আপোনালোকে কোনে কোনে এনেদৰে বনায়। থেংক ইউ।